এইডালে হৈছে এছিয়াৰ ভিতৰত বৃহত্তম কয়লা বেল্ট। নেটত চাৰ্চ কৰিলে আপোনালোকে গম পাই যাব বৃহত্তম কয়লা বেল্ট এছিয়াৰ ভিতৰত। আৰু যিহেতুকে মই দেখাম বুলি কৈছিলোঁ ফাইনেলি আজি মই দেখাই দিলোঁ বেল্টডাল। আৰু দেখিছেনে কিমান দীঘল বেল্টডাল, আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় 20-22 কিলোমিটাৰ হ'ব। দেখা পাইছে এডাল। আৰু সকলোকে স্বাগতম জনাইছোঁ মই ভ্ৰমণীয়ে মোৰ আজি ব্লগলৈ। আশা কৰোঁ সকলোবোৰ ভালে আছে, কুশলে আছে। আৰু এইডাল বেল্ট দেখা পাইছে, যিহেতুকে আমি এফালে গৈ আছিলোঁ মই সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি, দেখাম বুলি কৈছিলোঁ যিহেতুকে। আৰু বেল্টডাল দেখিছেনে কিমান লম্বা, কিমান দীঘল। যিহেতুকে ইয়াত জেগা মই কৈছিলোঁ যিহেতুকেতো ইয়াত মাইন্স আছে, কয়লাৰ মাইন্স, জেগাত জেগাত কয়লা খনি আছে। বেল্টডালৰ ফিনিচিং পইণ্টটো দেখাব নোৱাৰোঁ কাৰণ আমি এতিয়া বেলেগ এটা ঠাইলৈ গৈ আছোঁ। আৰু বেল্টডাল ইটো পাৰে আছে সেয়া কয়লাৰ ইয়াত ধোঁৱা ওলাইছে দেখিছেনে, কয়লা পুৰি আছে তাতে। আৰু মই এদিন এটা ভিডিঅ' দিছিলোঁ ৰাতি দলঙৰ ওপৰেদি, আৰু সেইখন দলঙেদি আমি এতিয়া আন এটুকুৰ ঠাইলৈ গৈ আছোঁ। আৰু ক'লৈ গৈ আছোঁ দেখাম সম্পূৰ্ণখিনি ভিডিঅ'ৰ জৰিয়তে, চাই থাকিব। লগতে সদায় কোৱাৰ দৰে আজিও কওঁ, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ফ'ল' কৰি দিব লগতে ভিডিঅ' পেজটো। আহি পাই গ'লোঁ আমি আমাৰ ডেষ্টিনেশ্যন ডিলিচিয়াছ ৱৰ্ল্ডত। আৰু বাপ এফালে মোবাইল টিপি আছে, নামটো যেনেকুৱা ভিতৰৰ পৰিৱেশটো তেনেকুৱাই। সেইকাৰণে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ, ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ লগতে শ্বেয়াৰো কৰি দিওঁ আপোনালোকৰ লগতেই। ভিতৰৰ মানে বস্তুখিনি মানে কিবা এটা মানে চকুত লাগি গৈছে, জেগাটো বা ভিতৰৰ বস্তুখিনি প্ৰত্যেকটো বস্তু মানে চকুত লাগি যোৱা বস্তু। আৰু যিহেতুকে আমি ইয়াতে আজি লাঞ্চৰ কাৰণে আহিছোঁ। আৰু এইফালে টিন আমাৰ অৰ্ডাৰ দি দিয়া হৈ গ'ল আমাৰ চবৰে। আৰু ল'ৰাটোৰ কাৰণে এয়া মিল্ক শ্বেক অনা হৈছে, সি গাখীৰ খাম বুলি ক'লে, সেইটো কাৰণে তাৰ কাৰণে মিল্ক শ্বেক আনি দিয়া হ'ল। আৰু আমাৰো দিয়া হৈছে অৰ্ডাৰ। কি কি বস্তু অৰ্ডাৰ কৰা হৈছে দেখাম বাৰু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবৰ কাৰণে কিন্তু নাপাহৰিব। আৰু এয়া চাওক পিঁয়াজ, চাটনি আৰু আচাৰ। বাপে মোবাইল টিপি আছিলে সেইকাৰণে মই ক'লোঁ মোবাইলটো তুমি এনেই লৈ আছা যে ভিডিঅ' কৰি দিয়াচোন। মোৰ মোবাইলটো ল'ৰাটোৱে চাওঁ বুলি কোৱাৰ কাৰণে মোৰ মোবাইলটো মই তাক দি দিছোঁ চাবলৈ। আৰু এইফালে আহি গ'ল আমাৰ খানা, মটন কাৰী, তাৰপিছত জিৰা ৰাইচ, দালি, ৰুটি, একদম ঢেৰ কিবা কিবি আৰু আহি গ'ল। তাৰপিছত খাব ল'লোঁ আৰু ষ্টাৰ্ট কৰি দিলোঁ খাবলৈ। আৰু এইফালে ল'ৰাটো খাই বৈ হৈ গ'ল, সি মোৰ মোবাইলটো চাই আছে। আধা খালে আধা নাখালে আৰু সি অকণমান, তাৰ কাৰণে দৈ, সি যিহেতুকে দৈ ভাল পায় সেইকাৰণে তাৰ কাৰণে মানে প্ৰায় দৈটো লোৱাই হয়। আৰু মই এয়া খাই আছে, এইফালে বাপুও খাই আছে। গাৰুত নুশুই মোৰ পিঠিত গাৰু বনাই পেলাই দুইটা খেলাত লাগি আছে। যেতিয়া ক'ৰবাৰ পৰা আহিলে মানে কিবা ভাগৰুৱা যেন লাগে, ভাবিলোঁ অকণমান ৰেষ্ট কৰিম, অকণমান শুম বুলি, কিন্তু নাই, শুবলৈ শান্তি নাপালোঁ। আৰু আমি অলপ বিশাল মাৰ্কেটতো গৈছিলোঁ, তাতো অলপ কিবা কিবি সৰু সুৰা কিছুমান ল'ৰাটোৰ আৰু বাপৰৰ কিছুমান সৰু সুৰা বস্তু ল'লোঁ, ল'ৰাটোৰ খেলা বস্তু, কিটচেন আইটেম কিছুমান ল'লোঁ। আহি পেলাই নাই ভাগৰ মাৰিবৰ কাৰণে মানে অকণো 1 ছেকেণ্ডো যদি আৰামত যদি শুব পাৰিলোঁ হয়, কিন্তু শুবলৈ একেবাৰে শান্তি নাপালোঁ।